সো এইবিলাক হ'ল বস্তু সব ওলাই থোৱা আছে পেকিং হ'লে একো কৰা নাই কৰিম আৰু লাহে লাহে গেছ ষ্ট'ভ তাৰপিছত কাপোৰ কানি চব আছে খোৱা বোৱা বস্তু অলপ ওলাই থোৱা আছে সেইখিনিকে অলপ অলপ ভৰাই দিম আছে ঘৰতে তামোল মেইন তামোল দুটামান ভৰাই দি ইফালে বনাই আছোঁ ভাত আৰু এইটো ঘৰতে মছলাটো বনাই দিম যেতিয়া আমি ব্যৱহাৰ কৰোঁ মছলাবিলাক চব হেৰি হৈ আছে চিজিল হৈ আছে কি কৰি আছা মই এই এখন কেইটামান তামোল ভৰাব লাগিছিলে কিন্তু লাগি তামোল এটা চাইছিলোঁ আকৌ দৰকাৰী সময় নাপায়ে তামোল দেখাই ৰবি নেকি তামোল কেইটামান দেখাব বুলি ভাবছা বিচাৰিছোঁ বাৰু মই বিচাৰি দিম টেমা এইখনো গৰম কৰি দিছোঁ লৈ যাব তেতিয়াহ'লে খুমেই ভাল পাব তাতে আৰু আছে এইটো কি এইটো কেঁচাই খোৱা কথা পুৰা ধুইছি নাই পুৰা পুৰা কালাৰ ধুনীয়া আছে আজি কাটিব লাগিব ইয়াক তাৰমানে আকৌ আজিৰ পিছত নাথকিব নহয় আমাৰটোতো মানে ঘৰত দেই এইবিলাক হৈ আছে তুতু যাব চিফ্ট হ'ব তুতু চিফ্ট হ'ব গুৱাহাটীলৈ ৰামপুৰ ছয়গাঁও ৰামপুৰত চিফ্ট হ'ব তাই আজি হ'ব কিহৰ কাৰণে হ'ব ভিডিঅ'টো চাই থাকক একেবাৰে শেষলৈ গম পাব আজিৰ পৰা অলপ হেৰি খালী খালী লাগিব আৰু ঘৰত উপায় নাই আৰু যাবতো লাগিবই কামত মায়ে মই থাকিম ঘৰত তাৰপাছত এই আৰু আজিৰ পৰা আৰু মানে কেতিয়াবাহে একেলগে আমাৰ দুজনীক ব্লগত দেখা পাব কি কৰি আছা ঘৰৰ পৰা কিছু বস্তু ভৰাই দিওঁ আছে যেতিয়া আছে মটৰ দালি পিংক ৰাজমাহ আৰু বাদাম দিম কেঁচা বাদাম বাদাম এয়া চাহপাতৰ লগত হেৰি দিছোঁ এই কমলা টেঙাৰ বাকলিটো বুট মুগ আৰু এয়া চকলেট দুটামান দি খেদাম তাৰপিছত এইটো মাছনা আনিছিলোঁ খাবাই নহ'ল নহয় এয়া দি খেদাম আধা এয়া ফুৰণ তাৰপিছত এইটো মছলাটো বনালোঁ এইটো মছলাটো বনালোঁ ঘৰত বনোৱাটো তাৰপিছত বস্তু উলিয়াইছোঁ কিবা কিবি আৰু বাকী খোৱা বস্তু আছে এইটো চাবোন ব্ৰাছ দিছোঁ তামোল দিছোঁ মাই ঠিক আছে বস্তু আছে চুজি পেকেটটো লৈ যাবি বৰ্তমান ঠিকে আছে বাৰু পানী চাইছোঁ নহ'লে পানী ৰাখছোঁ ন ক'ত যাবি পিছে ক'ত যাম বুলি ভাবছা নকবি আমাৰ জীয়া কান্দি কাটি আজি কাটা নাই কালিলৈ আজি বোলে নাকাটে কৈ দিছোঁ বাৰু মই ভিডিঅ' কৰিয়ে থাকিমতো মই আছোঁতো ভিডিঅ' কৰি থাকিম কাটিলে দেখাই পাব ৰাইজে আমি বিভিন্ন ধৰণৰ পেকিং হৈয়ে আছে ইতিমধ্যে এইবিলাক চব টেমাত ভৰাই দিছোঁ সহজ কৰি পেলাই এইবিলাকে গোটেই ঘৰৰ ভিতৰৰ পৰা বাৰাণ্ডা লাগিছে বস্তু এইবিলাক বাচন বৰ্তন এইবিলাক মইনা মা বাঢ়ি আছে আমি বাৰু পেকিংখিনি লৰালৰিকৈ কৰি লওঁ ৰেডি নে এইয়া মই কৈছিলোঁ ন চাওঁ একবাৰ চাইছোঁ আপোনাৰ অনুভৱ মোৰ একো অনুভৱ নহয় মই বিয়া দিনাই নাখান্দিলোঁ ইয়াৰ মানে এইবিলাক হৈ আছে আমি এতিয়া থকা যাম ইচ্ছা ৱাও কেঁচাই খোৱা কঁঠাল This is নাপায় মানা কৰিব নাপায় কাৰণে ভিডিঅ' ভাগ দিছে দে তেওঁতো বেয়া দেখা বুজি ধুনীয়া ছোৱালী থেংক ইউ গড দে তাৰমানে লাগিব একবাৰ উঠিলোঁ উঠিম দে এটা এটাকৈ উঠক পুতু মইনা আমি 5টা 5:30 মানত পাম যে পাম 5টা 5:30 মানে এতিয়া যিমান আছে সিমান জোৰত চলিব নহয় আকৌ সেই হেৰি হ'ল দিগদাৰ হ'ব নেকি এই মোৰ সেইখানে হ'লে কথা নাই এই যিমান ৰ'দ যাবিলেও কথা নাই এই হেৰিটো মানে যাবা এইটা মানে
এয়া ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সমাধিস্থলী, প্ৰণাম জনাইছোঁ। আৰু ইয়াৰ পৰাই আৰম্ভ হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বৃহৎ কেম্পাছ। ধুনীয়া পৰিৱেশ আৰু সেউজীয়াবোৰৰ মাজে মাজে আমি গৈ আছোঁ। বতৰটো অলপ ডাৱৰীয়া কৰিছে, এটুপ দুটুপকৈ বৰষুণো পেলাইছে, সেইকাৰণে মানে বহুত গৰমৰ পিছত বহুত ঠাণ্ডা কৰি দিছে বতৰটো। এয়া দীপৰ বিল, বহুত ডাঙৰ বিল। ৰুম পোৱাৰ কিছু আগেয়ে এইখন হোটেলতে সোমাই আমি চাহ পানী খাই ল'লোঁ ধুনীয়াকৈ। পামেই আৰু বেছি সময় নাই, বিজয়নগৰ পাইছোঁ আহি, আৰু অকণমান বাকী আছে। স্ল' কৰি দিয়া। মোক নুঠেবি দেই, মই মানে স্বামী হিচাপে ছোৱালী মানুহ নহয় দে। নহয় স্বামী, সেইটো নহয় একো নাই, মোক গাড়ী নালাগে নহয়। এয়া আমাৰ ৰুম, মানে তোৰ ৰুম। এইটো দেখাই দিছ লগতে, এইটো আকৌ মেইন বস্তুটো, এইটো নহ'লে কামেই নাই। গাটো ধুবি নেকি? ক'তে কেনে মজা? মজা অনুভৱ আপোনাৰ? অনুভৱ হাঁহাই গৰমত হ'লেও বাৰু বতৰটো ঠাণ্ডা না, খুব সুন্দৰ অনুভৱ বুলি ঠিক আছে। বস্তুবিলাকতে কিমান বস্তু চাওকচোন। এখন গৃহস্থী, তাৰমানে এখন গৃহস্থী দাঙি লৈছোঁ এতিয়া আমি। এইবিলাক চব ছেট কৰিব লাগিব। হৈ গ'ল বিচিনা, পাহাৰৰ বিচিনা পাহাৰ বিচিনা, ফুলাম বিচিনা যদি মাৰি দিলা হয়। বহি আছোঁ, এয়া মালিকানী খুৰী। ৱাও, এতিয়াৰ পৰা কিছু দিনলৈতো ইয়াতে থাকিব লাগিব। সেয়াই আৰু ঘৰখন অকণমান খালী হ'ব, হ'লেও উপায় নাই, কাম কৰিব লাগিব, নিজৰ কাম সকলোৱে কৰিব লাগিব, চলি যাব বাকী জীৱন এনেকৈ। ইটানে হ'ল হৈ গৈছে। এই আমাক চাহ দিছে খুৰীহঁতে, ধৰক তুমি খোৱা। ইয়ে ৰা লেতেৰা গামোচাখনৰ মুখত দিছে। আমাৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ কৰিব, গোস্বামীজ লাইফষ্টাইল। ট্ৰাই কৰাটো মই কিন্তু সঁচাই কৰি আছোঁ। নাই লাজ লগা নাই। অলপ বগা চগা ল'ৰা দেখালে কিজানি আমাৰ অলপমান ছাবস্ক্ৰাইব কৰে চেনেলটো কিজানি ছাবস্ক্ৰাইব কৰে বেছি মানে। আজিলৈ ইয়াতে সামৰিছোঁ। পুনৰ লগ পাম নতুন ভিডিঅ'ৰ সৈতে। সকলো ভালে থাকক, কুশলে থাকক। বহুত ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে।